ৰাধিকা বাইদেউৰ লগত আমি কিছুমান ছাগলী কেনেকৈ আমি পালন কৰিব পাৰোঁ তাৰ টিপ কেইটামান দিব বাইদেৱে এতিয়া আপুনি কওকচোন তুমি এনেকৈ পঠালিকে লোৱা নহ'বা ভিডিঅ'টো হেৰি হয় এইটো এটা প্ৰথম টিপ এইটো এটা টিপ ঠিক আছে নমস্কাৰ মই ৰাধিকা বৰা দাস মই একচুৱেলি শিৱসাগৰৰ হয় আজি ভাইটিহঁত আহিছে মোৰ ওচৰলৈ কিবা এটা শিক্ষা মানে কিবা এটা জ্ঞান ল'বলৈ গতিকে মই ভাবোঁ যে প্ৰত্যেকেই যিখিনি জানে চবকে বিলাই থৈ গ'লে বেছি ভাল হয় আৰু আমি পৃথিৱীলৈ কিবা এটা কৰিবলৈ আহিছোঁ নহয় জানো গতিকে আমি যদি হাত সাৱটি বহি থাকোঁতো একো লাভ নহয় গতিকে ঘড়ীৰ লগত যদি আমি সমানে নচলোঁ তেতিয়াহ'লে কি হয় সময়বোৰ এনে গুচি যায় হয় নাই বাৰু তোমাৰ বয়সটো ৰৈ নাথাকে তেনেকৈ সময়টো ৰৈ নাথাকে সেইকাৰণে সময়মতে কামখিনি কৰি গ'লে বেছি ভাল হয় এতিয়া তুমি আজি মোৰ পৰা এটা ছাগলী নিবা ছাগলীটো কেনেকৈ কি কৰিবা সেইটো কথা সুধিব বিচাৰিছা কি কৰিবা সেইটো মানে আজি ধৰি লোৱা মোৰ পৰা ছাগলীটো নিলা তুমি মোক সুধিব লাগিব যে বাইদেউ ছাগলীটোৱে কি খায় এতিয়া মই কথাটো কি হ'ল মোৰ ছাগলীয়ে চাপৰ খায় গোল্ড লেভেল খায় দানা খায় মানে যিটো দানা সেইটো খায় তুমি সেই ছাগলীটোক বোলে ঘাঁহ দিওঁ বুলি ক'লে ঘাঁহো খাব কাৰণ মই মানে ফাৰ্মত এনেকৈ ৰাখিছোঁ যাতে গাঁৱৰ মানুহ এঘৰত গৈ পেলাই ছাগলীটো মানে দিগদাৰ নাপায় ঘাঁহো খাব ডাল পাতো খাব চব খাব কিন্তু তুমি যদি বাহিৰৰ পৰা ছাগলীটো আনা মই সেইটো বিষয়ে বিশেষ নাজানো কাৰণ সেইটোৱে বা তাত কি খাই আহিছে মই নিজৰ ছাগলীখিনি এইটো জানো যে মোৰ ছাগলীখিনি কি খাব গতিকে এহেঁতি মানে ইয়াত এডজাষ্ট হ'বলৈ বেছি কষ্ট নহয় কিন্তু বেলেগত হ'লে অকণমান অসুবিধা হয় আৰু কি ক'ব মানে কি হ'ল বাইদেউ মানে এতিয়া মই নিলো বিশেষকৈ ছাগলী এতিয়া আপুনি ইয়াত পুহি থকা অৱস্থাত ঘপক কিছুমান ছাগলী মানে ঘপককৈ হৈ যোৱা কিছুমান ৰোগ থাকে সেই ৰোগবিলাকত আমি এতিয়া তৎকালিকে কি কৰিব পাৰোঁ তৎকালিকে ৰখিবা এতিয়া মানে কি কথা কিন্তু কি হ'ল ছাগলী মানে জীৱ মাত্ৰই বেমাৰ থাকে প্ৰত্যেকটো জীৱৰ বেমাৰ থাকে গতিকে বেমাৰ মই নহয় বুলি কেতিয়াও ক'ব নোৱাৰোঁ এটা বাচ্ছা যেতিয়া তোমাৰ ঘৰৰ পৰা বেলেগ এখন ঘৰলৈ গ'ল তাহাঁতৰ ঘৰ দিলেতো মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গ'ল ফুৰিবলৈ যোৱাৰ লগে লগে সি পানীটো চেঞ্জ হ'ব পানী চেঞ্জ হোৱাৰ লগে লগে চৰ্দি লাগিব ঠিক তেনেকৈ ছাগলীটো তোমাৰ ঘৰলৈ যোৱাৰ লগে লগে তাৰো হয়তো চৰ্দি জ্বৰ হ'ব পাৰে কাৰণ জেগাটো এটা চেঞ্জ হ'ব পানী চেঞ্জ হ'ব বা ৱেডাৰটো চেঞ্জ হ'ব অকণমান হ'লেও মানে তোমাৰ চেঞ্জিং এটা হয় সেইটো কাৰণে কিছুমান কেয়াৰ বিশেষকৈ সি চৰ্দি লাগিছে যদি তুমি মানে ধৰি লোৱা চৰ্দি কাহ যদি হৈছে বোলে ভিকফেক্সটো আছে ভিকফেক্স যিটো ভিকফেক্স মই দেখাই দিছোঁ কোম্পানী বেলেগ বেলেগ আছে ভিকফেক্স আছে তাৰপিছত তোমাৰ আৰু আছে তোমাৰ কফ নেট বুলি এটা আছে নেট কফ বুলিও এটা আছে কফ নীল বুলিও এটা আছে কেইবাটাও আছে ইয়াৰে যদি তুমি 5 ml মান খুৱাই দিয়া তেতিয়াহ'লে কি হ'ব তোমাৰ চৰ্দিটো 3 দিন খুৱাই দিলে ভাল হৈ যাব গতিকে তেনেকৈ ধৰি লওক তোমাৰ আকৌ যদি জ্বৰ হ'লে বোলে মেলনেক্স আছে মেলনেক্স প্লাছ নহয় দেই মেলনেক্স এটা আছে আৰু এটা মেলনেক্স প্লাছ আছে যদি বেছি জ্বৰ হয় তেতিয়াহ'লে মেলনেক্স প্লাছটো মাৰিব লাগে যদি কম জ্বৰ হয় তেতিয়াহ'লে মেলনেক্সৰ টেবলেটো পায় বুলাছ এনেকুৱা ডাঙৰ বুলাছ থাকে মই দেখাইছোঁ মেলনেক্সটো কি হয় জ্বৰটো ভাল কৰে এনেকুৱা ঢেৰ কিবা কিবি আছে জ্বৰৰ টেবলেট ইয়াৰে এফাল বোলে তুমি খুন্দি পেলাই চিৰিঞ্জত পানী দি পেলাই মানে গৰম পানী দি ঘুটি চিৰিঞ্জে বোলে পুচ কৰি ল'লা কৰি পেলাই তাৰ মুখত এনেকৈ বেকাকৈ খালি চিৰিঞ্জৰ বেজিটো খুলি ল'বা কিনাৰ দি এনেকৈ পুচ কৰি দিলে ধুনীয়াকৈ দৰৱটো অকণো নপৰে এনেকৈ গুচি যাব গতিকে ইয়াৰ এফাল আগবেলা এফাল পিছবেলা জ্বৰটো ভাল হৈ যাব কিন্তু এটা কথা কি প্ৰত্যেকৰে জ্বৰ হওক বা যিকোনো বেমাৰ হওক পটককৈ দৰৱ খুৱাব নালাগে আমি 3 দিন চাই ল'ব লাগে এতিয়া মানুহৰে বা জ্বৰ হ'ল বা জীৱ জন্তু চবৰে একেই পটককৈ দৰৱটো আমি খুৱাই দিব নালাগে আমি কি হ'ব লাগে আমি 3 দিন বা 2 দিন তাৰ আদব কাইদাবোৰ চাই ল'ব লাগে সি হয়তো নিজেও ভাল হৈ যাব পাৰে তাৰ যদি ইমিউনিটি চিষ্টেম ভাল তেতিয়াহ'লে সি নিজে নিজে ভাল হ'ব আৰু যদি তাৰ বেয়া তেতিয়াহ'লে তাৰ মানে দৰৱ খুৱাব লাগে গম পালানে দৰৱটো খোৱালে এটা কথা কি ছাগলীটো চকি যায় মানুহৰ যেনেকৈ এণ্টিবায়'টিক খোৱাৰ লগে লগে মানুহ দুৰ্বল হৈ যায় ঠিক তেনেকৈ সেই ছাগলীটো মানে একদম চকি যায় নোম চুম সৰি যায় বা উহাখন মানে চকি যায় গতিকে আমি কি কৰিব লাগে সেইটো কাৰণে আমি ঘৰুৱা কিছুমান ট্ৰিটমেণ্ট থাকে ধৰি লওক তুমি হালধি আছে ঘৰত কেঁচা হালধি হওক বা বোলে ঘৰত শুকান হালধি আছে তুমি পিয়ৰ যদি মিঠাতেল অকণ লৈ পেলাই গুলি পেলাই লাডু এটা বনাই খোৱা তেতিয়াও ডিঙিৰ মানে তাতে বোলে জালুক দুটা দি দিলা আদা অকণমান দি দিলা তেনেকৈ যদি তুমি
এপালি দুপালি খুৱাই থাকা তেতিয়াও ভাল হয় সৰু সৰু বাচ্চাবিলাকক গম পালানে গতিকে আমি কিছুমান ঘৰুৱা ট্ৰিটমেণ্টো কৰিব লাগে আৰু পটাছটো মষ্ট ইম্পৰ্টেণ্ট বস্তু ফাৰ্ম এখনত পটাছটো বিৰাট দৰকাৰ যি ক'ৰবাৰ পৰা মানুহ আহিছে পটককৈ ফাৰ্মত সোমাব নালাগে বায়' চিকিউৰিটি মেইনটেইনটো বিৰাট ইম্পৰ্টেণ্ট সেইটো কাৰণে কি বাহিৰৰ পৰা তুমি আজি বজাৰলৈ গ'লা বজাৰত নানা ৰকমৰ বীজাণু থাকে তাৰপৰা আহি ডাইৰেক্ট ফাৰ্মত সোমাব নালাগে তেনেকুৱা আৰু কিছুমান সাৱধানতা আছে আমাৰ মানুহে কয় যে ছাগলী জাত যায় শুনিছা না কথাটো শুনিছো ছাগলী জাত যায় বুলি শুনিছো ছাগলী জাত যায় কেলে জানানে ছাগলী একো জাত নাযায় মতা ছাগলী যদি ঘৰৰ হয় তেতিয়াহ'লে সেই ছাগলীটোৰ লগত যদি নিজৰ ঘৰৰে এজনী ক্ৰছ হ'ল তেতিয়াহ'লে তাৰ বাচ্চাবোৰ সৰু সৰু হয় সেইটোকে কয় মানে জাত যোৱা বুলি একচুৱেলি মতা ছাগলীটো সদায় বেলেগ এখন ফাৰ্মৰ পৰা আনিব লাগে আমি তেতিয়া মানে কি হয় তাৰ ব্লাডৰ সেইটো চেঞ্জ হয় সেইটো কাৰণে আমাৰ মানুহবিলাকে যে কয় যে জাত গ'ল ছাগলী চেঞ্জ কৰিব লাগে গোটেই ছাগলীখিনি চেঞ্জ কৰিব নালাগে আচলতে আমাৰ আগৰ মানুহখিনিয়ে কিছুমান শুদ্ধ কিছুমান কথা কয় যেনেকৈ ছাগলী চাঙত উঠালে মানুহকো চাঙত উঠাই বুলি কথা কয় সেইটো কথাটো কি জানে কথাটো মেইন কথাটো কি হ'ল ছাগলী যেতিয়া চাঙত থাকে চাঙত কিছুমান ফাক থাকে যেতিয়া কাঠ দিবা বা বাঁহ দিবা ফাক থাকে হয়নে পাচাব কৰি দিয়াৰ লগে লগে তললৈ গুচি যায় পায়খানা কৰি দিলে গুটিবিলাক তলে যায় সেই পাচাব আৰু পায়খানাটো ইমানেই মাৰাত্মক ছাগলীৰ কাৰণে সিহঁতৰ স্কিনত লাগিলে স্কিনৰ প্ৰব্লেম হয় সাপৰে যে খায় সেইটো কাৰণে হয় সেইটো কাৰণে কি হয় ছাগলী যদি চাঙত ৰাখা তাৰ বেমাৰ নহয় বেমাৰ নোহোৱাৰ লগে লগে তাৰ গ্ৰথ ভাল হ'ল গ্ৰথ ভাল হোৱাৰ লগে লগে তোমাৰ উপাৰ্জনো ভাল হ'ল সেইটোৱে হৈছে চাঙত উঠোৱা ছাগলী চাঙত উঠোৱা মানে তাৰ যদি স্বাস্থ্য পাতি ভাল থাকে তুমি বিকিলে পইচা পালে তোমাৰো সেই তেনেকে চাং এখন বনাব পাৰিবা সেইটোৱে মেইন কথা আগৰ দিনৰ মানুহবিলাকে ডাইৰেক্টলি কথাবোৰ কোৱা নাছিলে তেনেকে ধৰণৰ এটা হেৰি উপমা দিছিলে উপমা সেইটো মানে ভাবিব লাগিব যে এইটো কৰিলে এইটোৱে হয় নাই সেই তেনেকুৱা মানে